এনে কৰি পথাৰৰ মাজত মেলি দিয়াতকে আপুনি যদি পকা ৰাস্তাত গৈ লৈ পেলাই অলপ মেলি দিয়ে বা শুই দিয়ে তেতিয়াহ'লে বেছি সোনকালে গৰম লগাৰ চান্সটো আহিব। ঘৰৰ ভিতৰত থাকিলে বুলিয়ে যেনেকৈ চব ছোৱালী ভাল হ'ব নোৱাৰে, ঠিক তেনেকৈ কাপোৰৰ তলত থাকিলেই চব জেগা বগা হ'ব নোৱাৰে। পিছে আপোনাৰ কলা নে বগা? মাৰ্কেটত আকৌ এটা নতুন ষ্টাইল ওলাল, কিন্তু টাৱেলখন থকাৰ কাৰণে ভাল লগা নাই। টাৱেলখন আঁতৰাই দিয়া হয় বেছি ভাল লাগিলে হয়। অঞ্জুমণি লুইতৰ চাপৰি বালিয়া বগৰী আনিছিলো তোমালৈ ৰুমাল। মই ভবাই নাছিলো হে মোৰ কথা ইমানকে মানিব বুলি। বাইদেউ ইমানখিনি মানিছে যদি আৰু এটা ৰিকুৱেষ্ট মানি লওকচোন, এবাৰ উইদাউট বিকিনিত ভিডিঅ' এটা পোষ্ট কৰকচোন। নমস্কাৰ বন্ধুসকল, মই মাহফুজ দত্তা অসম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকক মোৰ নতুন এটা ৰষ্টিং ভিডিঅ'লৈ স্বাগতম জনালো। নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকক আকৌ এবাৰ হুৱাবলৈ চেষ্টা কৰিম। বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। বহি আছো ৰ'দতে মেলি মেলি, ইমান ঠাণ্ডা লাগে। ৰ'দ দিলেও গৰম লাগে, গৰম দিনত গৰম কেলা, ঠাণ্ডা দিনত ইমান ঠাণ্ডা, মেলি মেলি বহি থাকিবলগীয়া হৈছে। এনে কৰি পথাৰৰ মাজত মেলি দিয়াতকে আপুনি যদি পকা ৰাস্তাত গৈ লৈ পেলাই অলপ মেলি দিয়ে বা শুই দিয়ে তেতিয়াহ'লে বেছি সোনকালে গৰম লগাৰ চান্সটো আহিব। কাৰণ পকা ৰাস্তাটো এনেও অলপ ৰ'দ দিলে গৰম আহে, আৰু তাতে আমাৰ বহুত মানুহ পাৰ হয়তো সিফালে। কেলা বেয়া কমেণ্ট নকৰিবি। কৰিমেই, কি কৰিব? কথা এটা কম কেলা দেই, হেৰি এইটো কি, কেইজনীমান মাইকী মানুহৰ মানে আমি টকা পোৱা দেখি ফেচবুকৰ পৰা হিংসাও কৰে, কিন্তু আমাৰ লেখীয়াকৈ ভিডিঅ'ও বনাব নোৱাৰে। আমাৰ বোৱাৰীসকলে আপোনাৰ দৰে ভিডিঅ' বনাব নোৱাৰে। মেখেলা এহাতলৈ দাঙি পৰি হৰি ইফালৰ পৰা সিফালে দৌৰি ঢাপৰি ভিডিঅ' বনোৱাটো ইমান সহজ জানো? ঘৰৰ ভিতৰত থাকিলে বুলিয়ে যেনেকৈ চব ছোৱালী ভাল হ'ব নোৱাৰে, ঠিক তেনেকৈ কাপোৰৰ তলত থাকিলেই চব জেগা বগা হ'ব নোৱাৰে। পিছে আপোনাৰ কলা নে বগা? জহন্নামে যাবলৈ আছো। যাওক যাওক, দেৰি নকৰিব, অতি শীঘ্ৰে যাওক। আমাৰ অসমৰ ৰাইজে সেইটোৱে বিচাৰি আছে বহু দিনৰ পৰা। বিলাহী ইমান ডাঙৰ নাথাকে নহয়, সেইকেইটা তৰমুজহে। ৱাহ, এই পৃথিৱীত ইমান ডাঙৰ ডাঙৰ তৰমুজ দেখিও খাবলৈ ইচ্ছা নকৰা ল'ৰা আছে। চালাম তোমালে। লাহে লাহে বুকুত মৰম বাঢ়িছে যে তোমালৈ, অভিমানী অভিমানী হৈ। বুকুত নহয়, গাখীৰ। মুখখনো যে যি দিয়া। বয়জ কাপোৰযোৰ চিনাকি চিনাকি লাগিছে চাগে। বাইদেউ আৰু অলপ দাঙি দিয়কচোন, তেতিয়াহে বেছি ভাল লাগিব। I wanna see you wine like Rihanna, get all up on the bum diggy diggy bum bum. She burn it up like the summer. She turn me on with a bum diggy diggy bum bum. You got me like crazy, that you calling me bum diggy diggy bum bum. দেখিছা বাইদেউ কিমান ভাল, অলপ দাঙিহে দিব দিছিলো, গোটেই কাপোৰ খুলি দিলে। আৰু এটা কথা, আমাক বিকিনিত ভিডিঅ' নালাগে, আমাক উইদাউট বিকিনিত ভিডিঅ' লাগে। মাৰ্কেটত আকৌ এটা নতুন ষ্টাইল ওলাল, কিন্তু টাৱেলখন থকাৰ কাৰণে ভাল লগা নাই। টাৱেলখন আঁতৰাই দিয়া হয় বেছি ভাল লাগিলে হয়। অঞ্জুমণি
লুইতৰ চাপৰি বালিয়া বগৰী আনিছিলো তোমালৈ ৰুমাল আই মই ভবাই নাছিলো হে মোৰ কথা ইমানকে মানিব বুলি বাইদেউ ইমানখিনি মানিছে যদি আৰু এটা ৰিকুৱেষ্ট মানি লওকচোন এবাৰ উইদাউট বিকিনিত ভিডিঅ' এটা পোষ্ট কৰকচোন আমাৰ ল'ৰাবিলাকৰ অকণমান ফিগাৰটো চাবলৈ মন আছে মানে আপোনাৰ টেটু বিলাক বাৰু দেখিছে ভাল লাগিছে সকলোৰে কিন্তু হ'লেও মানে এবাৰ উইদাউট বিকিনিত চাবলৈ মন আৰু অলপ মানে মই ৰিকুৱেষ্ট কৰিছোঁ এবাৰ প্লিজ উইদাউট বিকিনিত বনাই দিয়কচোন আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিলো আপোনালোকক মাত্ৰ এটাই কথা কম যিখিনি এনেকুৱা ধৰণৰ ভিডিঅ' বনায় আপোনালোকে বনাওক আপোনালোকৰ জীৱন আপোনালোকক যি মন যায় তাকেই কৰক যেনেকে মন যায় তেনেকেই ভিডিঅ' বনাওক সেইটোত ক'ব লগা একো নাই কিন্তু কথা হৈছে কি অসমীয়া ড্ৰেছযোৰ পিন্ধি পেলাই এনেকুৱা ধৰণৰ ভিডিঅ' নবনাব কাৰণ বাহিৰৰ মানুহখিনিয়ে অসমৰ মানুহখিনি খুব ইন'চেণ্ট আৰু খুব ভাল বুলি ভাবে বাহিৰত ছোৱালী এজনী যেতিয়া ওলাই আহে যেতিয়া মই বাহিৰত থাকো বিশেষকে মই ক'ব বিচাৰিছো মই যেতিয়া কওঁ যে মই অসমৰ পৰা বেছিভাগ মোৰ লগৰে মোক প্ৰটেক্ট কৰিব বিচাৰে সিহঁতে ভাবে অসমৰ ছোৱালীবিলাক বহুত ইন'চেণ্ট অসমৰ মানুহখিনি বহুত বেছি ভাল আৰু অসমৰ যেতিয়া গানবোৰ দেখে চবতে চাদৰ মেখেলা দেখে ইমান ভাইৰেল সং বিলাকত চাদৰ মেখেলা দেখে সিহঁতৰ মানে চাদৰ মেখেলাটো সিহঁতে বুজি পোৱা হৈ গ'ল অসমৰ কালচাৰেল ড্ৰেছ বুলি পেলাই সেইটোক যদি আপোনালোকে এনেকুৱা এটা বেয়া দিশত ৰিপ্ৰেজেন্ট কৰে অসমৰ বহুত বদনাম হয় আপোনালোকলৈ এইটোৱে অনুৰোধ নিজৰ জীৱন যি কৰে কৰক কিন্তু অসমৰ বদনাম নকৰিব যদি নাম কৰিব নোৱাৰে বদনামো নকৰিব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিলো যদি ভিডিঅ'টো ভাল লাগে বহুত মৰম দিব আৰু কমেন্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকৰ থ্যাংক ইউ সো মাচ ফৰ ৱাচিং এন্ড इतना सपोर्ट करने के लिए बहुत ज्यादा दिल से आप लोगों को शुक्रिया इंस्टाग्राम में भी आप लोगों ने बहुत ज्यादा प्यार दिया इमान बेसी मरम दियार कारणे बहुत बेसी धन्यवाद मैं भबा नासिलो इमान कम সময়ত আপোনালোকে মোক ইমান বেছি মৰম দিব বহুত বেছিয়ে ধন্যবাদ আপোনালোকলৈ